जी बोर बेकार देखी के मछली है ए जोसु जो का काम से अरे जो नासु बिस्कुट पे खदारू पानी बोतल तो काक लोग नहीं ए जोसु जो जारी के गम पाबी जो पूरे दिन बस तो पगला जो घूमे से जो का जो हो गलो तो जे पगला तू जो का मोइन तो तरा जे का लगे ना ए जो ते जो में जा जो पगला तू जे काम से ताके करे हेलो हाथ dia buat jangan jauh deh. Rasul. Kau si pagla tu je biskut cakap kuali, ame kusli ni dah. Gulu si pagla no. Kita. Gulu kali je pagla tu jokai gule daulu. Mau horoja ucili detak manjan kon. Tapi je detak mau buhinu kata kala. Aru pagla tu je kali gantu mari sil. Gantur gayak bele Zubin Garg. Gayak jan bele okomot bitor jak number se. Aru kisuman manue log lagi gayak jan mari belse. Aru gayak jano ne bisari manjan pagal se. গায়ক জনে বলে বহুত মানুহ সহায় কৰিছে সেইকাৰণে দেউতা যে মোক 10 টাকা দিছিল এই 10 টাকাটোৰ মান আছে কিবা খাবৰ কাৰণে মই বিস্কুট পেকেট আনিছো ততো কেতিয়াবা পইচা পালে কিবা আনি দিবি হয় নেকি মানুহটোক গেলে বৰ দুখলে লাগে যদি কালি গেলে মোক দেউতা পইচা দিয়ে মই আনি দি যাব চেষ্টা কৰিম তই কি আছো ঘন্টায় ইনস্টাগ্রাম তো উইয়াবা নরিয়া ভাই এই মদে এই জুবিনে বেলে মরছি হেয়ার কারণে এমান রিলস আর এই স্টেটাস মারবা লাগি না এই ঠৌদামি গিতা জুবিনদার কথা জি গলি দ্বিতীয়বার এনেকুৱা বাক্য মুখে দি নুলিয়াবি আৰু তহঁতৰ দৰে জুবিনদা ঠৌদামি কৰি ফুৰা নাছিল আৰু জুবিনদা কোন তহঁতক মোৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আৰু জুবিনদা কথা এটা কৈ থৈ গৈছিল বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা আৰু তহঁতৰ দৰে মানুহে বেলেগৰ কতিৰ পিছতে লাগি থাক আৰু জুবিনদাই গান মাৰিলে কেলা বুকু কপি উঠে সেই গানৰ জৰিয়তে মানুহক জ্ঞানো দিছিল আৰু বহুত মানুহক সহায় কৰিছিল তাৰেতো তহঁতৰ এটা গুণ নাই আৰু বেলেগক কেনেকৈ ক'ব লাগে তাকো জনা হোৱা নাই কেলা দাদা আমাৰ পলিচি আমাক ক্ষমা কৰি দিবক আৰু জুবিনদাক আমি ইয়াৰ কেতিয়াও এনেকৈ নকওঁ নকবি আৰু বেলেগে ক'লেও হাত দিবি বুজিছ দে মই এতিয়া যাওঁ দে যাওক তাকেইতো জুবিনদাৰ কথা ইমান বয়াকে ক'লো এই ঘণ্টা এটা ভাবি এনেই লাভ নাই গাইজ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই মেছেজ দিব খুজিছোঁ যে জুবিনদাৰ বিষয়ে দুই এজনে বেয়াকৈ কৈ আছে প্লিজ আপোনালোকে বেয়াকৈ নক'ব আৰু বেয়াকৈ ক'ব লগা একো নাইয়ে জুবিনদাৰ বিষয়ে আৰু পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যি ন্যায় বিচাৰি যোৱা মানুহসকলক গ্ৰেপ্তাৰ কৰিছে যি জুবিনদাক লৈ যায় মাৰি পেলোৱা মানুহক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু এতিয়া শুনিছোঁ যি সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে কিন্তু গ্ৰেপ্তাৰ কৰা ফটো এখন দি ছ'চিয়েল মিডিয়াৰ আগত অসমবাসী ৰাইজৰ মন শান্তি কৰিম বুলি ভাবিছে নেকি আৰু চৰকাৰলৈ এটাই ৰিকুৱেষ্ট যি জুবিনদাক তাত লৈ গৈ কেনেকৈ মৃত্যু হ'ল এটাকৈ পইণ্ট সুধি আপোনালোকে প্ৰশ্ন কৰক আৰু এই প্ৰশ্নৰ উত্তৰ ছ'চিয়েল মিডিয়াৰ আগত এৰি দিয়ক আৰু অসমবাসী ৰাইজৰ বুকুত জ্বলি থকা জুই অকণমান হ'লেও নমাব চেষ্টা কৰিব পাৰিব আৰু যদি নহয় গ্ৰেপ্তাৰ কৰিছোঁ দুদিন পিছত এৰি দিম তেনেকুৱা হ'লে কিন্তু অসম যায় নেপাল হ'ব হয় অসম যায় নেপাল হ'ব নালাগে কিন্তু বাধ্য যি নেপাল নকৰিলে উপায় নাই আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু শেষলৈ চাই থকাৰ বাবে ধন্যবাদ জয় অসম জয় জুবিন দা।